কৃষ্ণ 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 হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আমি যাম, মোৰ লগত আছে শিৱ, আছে ভাগিন, আছে আমাৰ শিৱৰ ল'ৰা। বাবাই আমাৰ কালি গুচি আহিলে না, আকৌ খাব নাপালে না। এতিয়া মানে যাম, আমাৰ গাড়ীখন ল'লোঁ না, তাৰে অলপ পূজা চূজা কৰি আহোঁ। আমাৰ মানে ওচৰতে ডিপ্তেশ্বৰী মন্দিৰ আছে, আপোনালোকক দেখুৱাই থাকিম। আমাৰ পৰা কিমান টাইম লাগে? আধা ঘণ্টা নালাগে, আধা ঘণ্টা বেছি ভালকৈ মানে 50 মানত আহিলে 5 মিনিটৰ জেগা, বেছি জেগা নহয় আৰু 4-5 কিলোমিটাৰমান হ'ব। বহুত ধুনীয়া আৰু সকলোৱে আহে। আৰু নতুন গাড়ী চাড়ী ল'লে অলপ পূজা চূজা কৰিব লাগে, গণনা কৰিব লাগে। অলপ মনত লৈ লৈছোঁ, অলপমান গাজি প্ৰসাদ। বাকী দেখুৱাই থাকিম, চাই থাকিব। পালোঁ দিয়ক আহি ডিপ্তেশ্বৰী মন্দিৰটো। এয়া পৰিৱেশ চাওক, কি ধুনীয়া মানে। এইবিলাকে আৰু এই দেখুৱাই থাকিম আপোনালোকক মন্দিৰৰ গোটেইখিনি। এতিয়া অলপ আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, চাকি বন্তি লগাই, ধূপ ধূনা লগাই। আৰু মন্দিৰত আহিলে সকলোৱে ধূপ ধূনা লগাই, চাকি বন্তি লগাই প্ৰাৰ্থনা কৰিব লাগে। সকলোৰে যাতে মংগল হওক, তাৰে কামনাৰে। কৃষ্ণ কৃষ্ণ আমাৰ বজতেও পুৰা ধূপ ধূনা লগাই দিলে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে। এয়া হ'ল আপোনালোকৰ মন্দিৰৰ ভিতৰ ভাগ। এয়া আৰু বহুত ধুনীয়া লাগে আহিব। গাড়ীখন পূজা কৰি আছে এতিয়া ঘৰত যাওঁ। গাড়ী চাড়ী পূজা কৰা হ'ল, বলক ঘৰলৈ। মন্দিৰৰ পৰা দৰ্শন চৰ্শন কৰি আহিলোঁ। বহুত টাইম লাগিল আজি, মানে সোমবাৰ, বহুত দৰ্শক আছে মানে দৰ্শন কৰা মানুহ বহুত। আজি সোমবাৰ তাতে আৰু বলি আছিল, টাইম লাগিল গাড়ীখন পূজা কৰোঁতে। বাকী বহুত ভাল লাগিল যাই। কেনে লাগছি যাই? বাকী আৰু আপোনালোকক এটা কথা কওঁ, মানে আপোনালোকে যদি গাড়ী চাড়ী পূজা কৰিব আনে আৰু গাড়ীখন পূজা কৰাৰ নামত 100 টকা এটা লয়। আৰু নবেদ আপোনালোকে যদি নিয়ে 10 টকা এটা লয়, 110 টকা এটা। আৰু যদি মাৰুতি চাৰুতি নে সেইগিলা বেলেগ আৰু সেইগিলা গম নাপাওঁ। আৰু ৰিচিপ্ট দিব আপোনালোকক। এয়া বাকী এতিয়া ঘৰত যাই আছোঁ, অলপ বৰষুণো পৰিছে, চাই থাকক ভিডিঅ'টো। মই মন্দিৰৰ পৰা আহি কাপোৰ চাপোৰ চেঞ্জ কৰি স্পৰ্টিং পিন্ধি আহিলোঁ। এতিয়া যাই আছোঁ ৰঙিয়াত। আমাৰ দুবাই পূজা আজি 3 দিনে গ'ল, সি কিন্তু কাপোৰ লোৱাই নাই। কাপোৰ আজি ল'ব, তাকে মোক লগ ধৰিলে আহিলোঁ। আৰু চুলিকেইডালো কাটি যাম যদি ঘৰত আছে। বাকী কি কাপোৰ ল'ম বুলি ভাবিছা? লং পেণ্ট চাৰ্ট ব্ৰেণ্ডেড ল'বি না আনব্ৰেণ্ডেড? এতিয়া যাই আছোঁ ৰঙিয়া, পামেই আৰু বেছি নাই। দেখুৱাই আছোঁ কি কাপোৰ লৈ দেখুৱাই। ৰঙিয়াৰ পৰা আহিলোঁ কাপোৰ চাপোৰ লৈ, ধুবাও ল'লে, ময়ো ল'লোঁ লং পেণ্ট এটা, ভাল লাগিল, লৈ দিলোঁ। এতিয়া আমি চেলুনত আহিছোঁ। এই দাদাজন বোলে ভাত খাব গৈছে। মই যাৰ কথা কৈছিলোঁ, তাতে চুলি কাটিম বুলি কৈছিলোঁ, সি কাটিব নোৱাৰে, সি মানে কামত ব্যস্ত আছে। ইয়াতে কাটি যাওঁ আৰু চুলিকেইডাল কটা নাই কাৰণে মানে বহুত কেম্বা লাগি আছে, মানে কি ক'ম আৰু। ইয়াতে কাটি যাওঁ, আৰু চুলি কটা হ'লে চাব। ফাইনেলি হৈ গ'ল চুলিটোৰে কটা। আৰু ভিডিঅ'টো কেনে পালে ক'ব। আৰু আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব গোটেইখিনি কৰি থৈ দিব। আজিলৈ বাই বাই।